যোৱাকালি আমি দাদাক চাব আহিছিলোঁ। তো দাদাৰ মানে দৰ্শন কৰিবলৈ আহিছিলোঁ, জুবিন দাদা। তো দৰ্শন কৰাৰ সময়ত আমাৰ ট্ৰেইনটো মিছ হ'ল। তাৰপিছত আমি তো মানে গাড়ীখন ঠিক কৰিলোঁ। এইখন গাড়ী আমাৰ, যিখন গাড়ীৰ ব্ৰেক নাই, আগৰ ব্ৰেকো নাই। তাৰপিছত এয়া চাকাৰো মানে একদম হাৱা নাই, একদম হাৱাই নাই। তাৰপিছতচোন একদমেই হাৱা নাই। তাৰপিছত এয়া চব আগৰ ব্ৰেকো নাই, কিন্তু গগন আৰু মই আৰু হেলমেটটোও আমাৰ লগত নাই। তো গাড়ীৰ ইঞ্চুৰো একো নাই। একবাৰ আমি দাদাক চাব আহিলোঁ, কাৰণ ট্ৰেইন মিছ হ'ল যিহেতু, আৰু দাদাক আমি পাহৰিব নোৱাৰোঁ। আৰু অনাগত দিনত আমাৰ নৱপ্ৰজন্মই বহুত কৰিব লগা কাম আছে। সকলো দাদাক জীয়াই ৰখাৰ উদ্দেশ্যে আমি কৰি যাম। আৰু এতিয়া যিহেতু দাদাক দৰ্শন কৰিলোঁ, ভগৱানক দৰ্শন কৰিলোঁ, আৰু শেষত আমি এতিয়া ঘৰলৈ উভতি যাওঁ। গগন ব'লা, চলো।